কোনোবা কলেজত বন্ধুটা হলো তোর একটা ড্রাগস বেশি করে একদম নহয় একেবারেই নহয় তার নাম কি হেবা সঁচা কিবা নয় আৰু এইবোৰ সৰুসুৰা সমস্যা মোৰ সন্মান নকৰিলে মোৰ গাত লাগি থকা জাতীয় পোচাকটোক সন্মান কৰিব লাগে সকলোবোৰ সমস্যা যদি ময়ে সমাধান কৰিব লাগে তেতিয়া তহঁত কৰি কিয় আছ लेकिन বিলেনে কাম কৰিব ইচ্ছা আপনি তো জানে বিলেনে মুখেৰে কথা ক'ব নাজানে হাতেৰে কয় ভৰিৰে কয় মই আপোনাক জনাই থবলৈ আহিছো এর পাৰিছে তাৰ মানে তয়ে সেইকাৰণে তই নিজকে ভাগ বুলি ভাব না মই নাভাবো মানুহে ভাবে আৰু সেইবোৰ মানুহে বেছিকৈ ভাবে যে মোৰ মাৰ নাই কি কমাল স্যার কই বাহিনী থাকো কই নাকি এরকম বিশ্বাস নাই মস্ত পাগল হই এটা নিরিব স্যার এক নিরিব তোর স্টাইলটো মোৰ ভাল লাগিছে লেকিন এই বিলেনৰ কাম কৰিব না ভাই তই তোৰ ঘৰৰ ভিতৰত তই এটা কাম কৰ চাৰিওফালে খবৰ দিব পাৰিলে যে এই ভয়ংকৰ হত্যাকাৰীটোৱে আমাৰ লকাপৰ পৰা পলাইছে গতিকে যিয়ে ইয়াত দেখে লগে লগে আৰক্ষীক তাকে খবৰ দি দিয়ে হৈ যাব স্যার আপনি একো চিন্তা নকৰিব কিন্তু তাৰ আগতে ইয়াৰ কামটো ফিনিশ কৰি ল'ব লাগে স্যার সবাইৰ দিনটো খালি চাব লাগে ইমান খং সৃষ্টি হয় কিন্তু দেৰি কৰি কি লাভ আরে খালি তুফান কৰি দিয়ে না তাৰ মাথা
সন্ত্ৰাসবাদী